নমস্কাৰ বন্ধুসকল, বতৰটো আজি খুবেই ভাল। অলপ আগতে বৰষুণ দিছে, তো খুব সুন্দৰ বতৰ হৈ আছে। মই আজি আপোনালোকক দেখুৱাই আছোঁ মোৰ ছাদত হোৱা কিছুমান শাক পাচলি বা চব্জি কি হৈছে। আজিকালি চব্জিৰ যিহে দাম, দুই এটা কিবা ঘৰত লাগিলেও ভাল লাগে। তো দেখা পাইছে কোমোৰা গছ লগাইছিলোঁ, কোমোৰা লাগিছে, বেছি লগা নাই, যিমান লাগিব লাগিছিল সিমান লগা নাই, কিন্তু যিখিনি লাগিছে সেইখিনিয়ে ভাল লাগে আৰু নিজৰ ঘৰৰে যেতিয়া কোনো কেমিকেল ইউজ নকৰাকৈ কৰা খেতি ধুনীয়াকৈ লাগি আছে। আৰু ভাতকেৰেলাও আছিল, ভাতকেৰেলাডাল উঠাই দিছিলোঁ। ভাতকেৰেলা খুব লাগিলে, কিন্তু গৰমত মানে ভাতকেৰেলা এতিয়া লগাটো অলপ কমি গৈছে। বৰষুণ দিলে আকৌ লাগে। এতিয়া এইবোৰ লাগিছে লাহে লাহে, কিন্তু আৰু এইটো ছিজন গ'ল আৰু ভাতকেৰেলাৰ। দেখা পাইছে আপোনালোকে এই কোমোৰা ইফালে লাগিয়ে আছে। কোমোৰাৰো আৰু বেছি দিন নাই, ছিজনে মৰি যাব গছবোৰ, কাৰণ নতুনকৈ কিবা বেলেগ লগাব লাগিব। ভাতকেৰেলা ভালেখিনি লাগিলে, বহুত লাগিলে ভাতকেৰেলা। এতিয়া এই গছবোৰ দেখি আছে না, শুকাই গৈছে। এইডাল হ'ল মেচকা টেঙা বুলি কওঁ আমি, আপোনালোকে কি কয় নাজানো। আৰু এইডাল কলডাল ছাদত নাই, তলত আছে, কিন্তু ওখ হৈ ওপৰলৈ আহি গৈছে। বন্ধুসকল, এইডাল আপোনালোকে চিনি পাইছেনে? মই নামটো নাজানো, কিন্তু ইয়াৰ ফলটো পকিলে খাই ভাল লাগে, অলপ টেঙা মিঠা টাইপ হয়, বিলাহীৰ দৰে আৰু টেষ্টটো। আৰু কি নাম এইটো জনাবচোন। এই জংঘল টাইপে হৈ গৈছে। এইটো দেখা পাইছে আপোনালোকে আদা। আৰু এটা বেলেগ বস্তু দেখাই আছোঁ আপোনালোকক। এই কলম শাক ৰুইছিলোঁ এটা প্লাষ্টিকৰ গামলাত, ডাঙৰ গামলা আছিল। কলম শাক ৰুইছিলোঁ, খুব কলম শাক লাগিলে, খালোঁ। এতিয়া তাতে অলপ পানী জমা হৈ গৈছিল, তো তাতে মই কেইটামান মাছ এৰি দিছোঁ। মাছকেইটা একচুৱেলি একুৰিয়ামত ৰখা মাছ, মই ইয়াতেই এৰি দিছোঁ। দেখা পাইছে মাছ, খানা দিলে গোটেইকেইটা আহি যাব খাব। মাজে মাজে খানা দি থাকিব লাগে। একুৰিয়ামৰ পৰা অনা মাছ আচলতে। একুৰিয়ামৰ দোকানৰ পৰা কেইটামান কিনি আনিছিলোঁ, 5-6টামান। ইয়াতে এৰি দিছোঁ, ভালেই ইয়াতে আছে, পোৱালিও দিছে ইয়াতে আপোনালোক দেখুৱাই আছোঁ। আৰু এইকেইটা 10-15টামান সৰু সৰু পোৱালি দিছে মাছবোৰে। এইবিলাক ডাঙৰ হোৱা নাই, একদম সৰু। এই দেখা পাইছে আপোনালোকে, এইটো সৰু মাছৰ পোৱালি ইয়াতে আছে। মাছবোৰ লুকাই আছে, এতিয়া ওলাই অহা নাই। মই গ'লে ইয়াতে খাব ওলাই আহিব গোটেইকেইটা। মই ভবাই নাছিলোঁ ইয়াতে দি দিলে যে ইয়াতে পোৱালিও দিব। নেচাৰেল টাইপ লাগি এনভাইৰনমেণ্ট পাইছে সিহঁতে, সেইকাৰণে দি দিছে। পুখুৰী চুখুৰীত থকা যেন মানে লাগি আছেতো। তো ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ। আৰু বহুত কিবা কিবি আছে ছাদত, পিছত দেখুৱাম। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব।